হেল্ল' গাইছ, আজি আহি আছোঁ আমি নতুন এটা লোকেশ্যনত একদম পূৰা অলপ এনজয় কৰিবলৈ। আৰু ইয়াত তোমালোকে মোক ফটো মাৰা দেখিছা। তো গাইছ, ৱেলকাম টু নিউ ভ্লগ। আৰু এই গৰমখনত ওলাইছোঁ অলপ ঠাণ্ডা জেগা বিচাৰি তাকে। আৰু ইয়াৰ ভিউটো ইমান ধুনীয়া লাগিছে, চাওকচোন। আকাশখন ইমান নীলা হৈ আছে আৰু আমাৰ লগত ইও গৈছে ইও গৈছে। আৰু সেইকেইটা আগত আছে, আপোনালোকক দেখাইছোঁ ৰ'ব। এইকেইটা দেখিছে নহয়, ইহঁতেও আমাৰ লগতে গৈছে। আৰু আমি আহি আছোঁ আৰু ফাইনেলি ভ্লগটো কেনেকুৱা হয় আপোনালোকে জনাব। আমি দুটা এখন স্কুটিত আৰু এটা এখন বাইক লৈ গৈছে, আৰু দুজন গৈছে বেলেগ এখন স্কুটিত। আমি এনেকুৱা এটা মজা লোকেশ্যনত আহি আছোঁ, আপোনালোকে চাব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু আপোনালোকৰ ফালে এতিয়া ৰ'দ নে বৰষুণ কমেণ্ট কৰি জনাব এইটো কিন্তু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আমাৰ ফালে কিন্তু বহুত গৰম। আৰু ইয়াৰ ভিউটো চোৱা নাই, এনেকুৱা পাহাৰ আছে কি ক'ম মানে। আৰু মই সদায় এনেকুৱা নেচাৰেল প্লেচবিলাক ভাল পাওঁ, বিচাৰি ফুৰোঁ এনেকুৱা নেচাৰেল প্লেচবিলাকত যাবলৈ বিচাৰোঁ। আজি এনেকুৱা এটা ইমান ধুনীয়া মানে প্ৰাকৃতিক দৃশ্য দেখি মনটো বহুত ভাল লাগিছে, কি ক'ম মানে। এনেকুৱা জেগা দেখিলে মই বহুত ভাল পাওঁ। ইমান ধুনীয়া পাহাৰ আছে, ৰাস্তা ইমান ধুনীয়া, কাষত গছবিলাক। ইয়ালৈ আহিছোঁ, যিমানে সোমাই আহিছোঁ টাউনৰ পৰা, সিমানে ঠাণ্ডা লাগি আহি আছে মানে। এইটো চাইডে ঠাণ্ডা হাৱা একদম পূৰা মন চুই গৈছে বুলি ক'ব লাগিব। আৰু এতিয়া পাহাৰ চাওক না, একদম পাহাৰৰ ওচৰতে পাইছোঁ। আৰু ফাইনেলি আমি গৈ মানে একদম পাহাৰৰ ভিতৰত যাম, কিন্তু ফাইনেলি আহি ইয়াৰ পাইছোঁহি। আৰু অলপ বাকী আছে, আপোনালোকক ভিউটো দেখাইছোঁ, অলপ ভিউটো চাই লওক কেনেকুৱা ধুনীয়া লাগিছে। মানুহ অহা যোৱা কৰিয়ে আছে, বহুত গৈছে বহুত আহিছে। ইয়াত যে ফটো মাৰিবলৈ কিমান ধুনীয়া হ'ব। ফটো এতিয়া নামাৰোঁ, ফটো আহি মাৰিম আৰু এইডোখৰৰ পৰা ভিউটো চাওকচোন গাইছ। আপোনালোকে এই জেগাডোখৰ দেখিয়ে থাকে মাজে মাজে, কিন্তু গম নাপায় এইডোখৰ যে সেই জেগাডোখৰ মজা ভিউ। ইয়াতে शायद यही नदी होगा दोस्त। यही होगा शायद, मेन पहाड़ पे ना। তো গাইছ, আহি আমি ইয়াতে পালোঁ, ইয়াতে ৰখিম। ইয়াতে গোটেই বাইক ৰখাই থোৱা আছে, মজা ভিউ। এইটো একদম পাহাৰৰ মাজত। অলপ আগলৈ যাম, অলপ আগলৈ গৈ আমি গা ধুম। ইহঁতৰ স্কুটিখনত লাগি গ'ল, ইয়াত লাগিলে, ইয়াতে লাগিলে, ইয়াত লাগিলে আৰু ইয়াত লাগি গ'ল। অ'কে, এইপিনে ইও ভ্লগ বনাইছে, ইয়াৰো নিজৰ ভ্লগ। अपने बैग चेक लो रेडी। कैसा लगा? अच्छा लगा, अभी और अच्छा लगेगा। चलो इधर ना आएगा, थोड़ा आगे जाएगा। आप ইয়াত বহুত মানুহ আহে, পূৰা বাইক ৰখাই থোৱা আছে। এইটো কি ভিডিঅ' বনাইছে আহি? ফটো। অ'কে, অলপ আগলৈ গৈ ফটো মাৰিম। মজা ভিউ ইয়াতে বেছি আছে, ইয়াতে বেছি পানী নাই। চাওঁ, পাহাৰৰ মাজে মাজে একদম পূৰা জংঘলৰ মাজে মাজে। ইমান গৰমত অকণমান ঠাণ্ডা জেগা বিচাৰি মানুহে পূৰা গা ধুইয়ে আছে ইয়াতে, পূৰা মানুহে গা ধুই থাকে ইয়াতে। পূৰা ইহঁতে খানা বনাই আছে, আৰু সেই আগলৈও মানুহ আছে, পূৰা তাতে মানুহ আছে। কোনোবাই খানা খাই আছে নেকি? জুই ধৰি আছে, ধোঁৱা ওলাই আছে জুই। ইয়াতে কি ঠাণ্ডা গাইছ, ইমান গৰমত এনেকুৱা এটা মজা লোকেশ্যনত ইয়াতে জুই ধৰি আছে। আৰু আমি একদম আগলৈ যাম, ইয়াত যিহেতু গা ধুই আছে বেলেগে, আমি আগলৈ যাম। আৰু এই পাহাৰৰ শিলত এনেকুৱা মজা ভিউ, কি ক'ম আৰু আহোঁতে যিকেইটা ভিউ পাই আহিলোঁ ন, আপোনালোকে দেখিলে চাগে। এনেকুৱা ধুনীয়া ধুনীয়া ভিউ। যাওঁতে ফটো মাৰিম, এতিয়ালৈকে ফটো মাৰা নাই। ইয়াতো ব্লগ আৰম্ভ হৈ আছে, ইয়াত পূৰা মানুহ আছে, পূৰা আগে যায়গা। এতিয়া আগলৈ যাম, পাইছোঁ আৰু। অ'কে গাইছ, গা ধোৱাখিনি বাৰু ভিডিঅ' কৰা নহ'ল, এইখিনিকে কৰিছোঁ, আপোনালোকে চাওক। আৰু ভিডিঅ'টো আৰু ইয়াৰ জেগাবোৰ কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব কিন্তু দেই। এইটো একদম কমেণ্টত জনাবই আৰু।
আমি ইয়াতে আহিলোঁ, এতিয়া গা ধুলোঁ, এতিয়া যাম। আৰু ইহঁতে গৈ আছে এইটো আগত, এইটো তাৰপিছত এইটো গৈ আছে, এইটো গৈ আছে, আৰু মই ইয়াত আছোঁ। এই আগলৈ গৈ গা ধুলোঁ এইটো চাইডে ওপৰত, আৰু মজা লাগিলে গা ধুই। ইয়াৰ ভিউটো এবাৰ দেখাই দিছোঁ আপোনালোকক, চাওক একদম মজা ভিউ। এই চাইডে পূৰা একো দেখি পোৱা নাই, কিন্তু পাহাৰ আছে সেইটো চাইডে। আৰু ইহঁতে গৈ আছে, এতিয়া মই সিহঁতৰ পাছে পাছে যাম। মই এইটো চাইডে কৰি এনেকৈ কৰি যামগৈ আৰু। অ'কে গাইজ, চাই থাকক শেষলৈকে চাওক। আমি য'ত গৈছিলোঁ না, তাত একদম পূৰা মানুহ নাছিলে, ইয়াতে পূৰা মানুহ আছে। আৰু এইটো চাইডেও পূৰা মানুহ আছে, এইপিনে খানা খাই আছে, আৰু ইয়াৰ ভিউটো মজা আহিছে। আৰু এইপিনে এইপিনে ভিডিঅ' বনাই আছে। সেয়া আহিলোঁ, গুচি আহিছোঁ আৰু। এতিয়া আকৌ গৰমৰ দেশত যাম, ঠাণ্ডাৰ দেশৰ পৰা। আমি একদম বহুত ওপৰত গৈছিলোঁ, পূৰা ওপৰত গৈছিলোঁ। এইবোৰ বাঁহ গছ আছে, পূৰা শিল আছে ডাঙৰ ডাঙৰ, নে পানী বৈ আছে এইখন নদীত। সেইটো দিছিলে একদম পূৰা ৰ'দৰ দেশত গৈছে আৰু সিহঁতে। এতিয়া ময়ো গৈ আছোঁ তালৈ, গৰমৰ দেশলৈ। ইয়াৰ ভিউটো চাওক কেনেকুৱা ধুনীয়া লাগিছে। এতিয়া আমি গুচি আহিলোঁ আৰু। এতিয়া মই বেলেগ এখন বাইকত, আৰু সিহঁতে বেলেগ বাইকত, বেলেগ স্কুটি। আৰু ইয়াতে এইটো কি পানীৰ কিবা আছে, মানুহে গা ধুয়ে আছে ইয়াৰ ভিতৰত। আৰু ইয়াৰ ভিউ যে কি কম মানে, মজা। তো গাইছ, আজিৰ এই ভ্লগটো ইমানেই আছিল। এতিয়া সামৰণি মাৰিম আৰু ইয়াৰ ভিউবোৰ চাই কেনেকুৱা লাগিলে ক'ব। আৰু মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই গাইছ।